So hello friends, স্বাগতম জনাইছো আপোনালোকক অসম ড্ৰাইভিং স্কুল ইউটিউব চেনেলত। So friends, মোৰ এটা সাবস্ক্ৰাইবাৰে মোক কমেন্ট কৰিছে কি লাৰ্নাৰ লাইসেন্সখন অনলাইন এপ্লাই কৰিলে তো সেইখন কেনেকৈ পায় বা সেইখন কেনেকৈ ল'ব পাৰি। তো ফ্ৰেন্ড, যদি আপোনালোকৰ মনতো এনেকুৱা ধৰণৰ প্ৰশ্ন আছে, যিটো প্ৰশ্ন মই আপোনালোকক ক'লো যদি আছে, তো তেতিয়াহ'লে প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব, কিয়নো মই আজি আপোনালোকক এই প্ৰশ্নটোৰ বিষয়ে ভালদৰে কৈ দিম বা এইটো আপুনি কেনেকৈ কি কৰিব, কি কৰিলে আপুনি ক'ত লাইসেন্সখন পাব। তো ফ্ৰেন্ড, যদি আপুনি এইখিনি কথা নাজানে তো প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব। চ' হেল্ল' ফ্ৰেন্ডছ, মোৰ নাম চন্দন, আপুনি চাইছে অসম ড্ৰাইভিং স্কুল ইউটিউব চেনেল। তো বলক দেৰি নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেন্ড চাওক, আপুনি যেতিয়া এখন লাইসেন্স এপ্লাই কৰিব যাব, তো এপ্লাই কৰিব গ'লে আপোনাক এখন লাৰ্নাৰ লাইসেন্স দিব প্ৰথমবাৰ। তো সেইখন কেনেকৈ পাব বা আপুনি সেইখন অনলাইন এপ্লাই কৰিব লাগিব। তো অনলাইন এপ্লাই কৰোঁতে কি কৰিব লাগে, অনলাইন কি কাম থাকে। তো চাওক, আপোনাৰ যিখিনি ডকুমেণ্টছ আছে, যিখিনি আপুনি ডকুমেণ্টছ লগত নিব, সেইখিনি ডকুমেণ্টছ প্লাছ আপোনাৰ ফৰ্মখন যিবিলাক আছে, তো সেইবিলাক আপুনি অনলাইনত কেনেকৈ এপ্লাই কৰিব লাগে জানেনে। তো সেইবিলাক আপুনি এটা ৱেবছাইট আছে বা আপুনি য'ত এপ্লাই কৰিব যাব, বা আপুনি মোবাইলতো কৰিব পাৰে, নিজৰ মোবাইলতো কৰি ল'ব পাৰে, তথাপিও কম্পিউটাৰত হ'লে ভাল। কিয় ভাল, বস্তুখিনি স্কেন কৰি ল'ব পাৰি বা ভালদৰে স্কেন কৰি আপলোড কৰিব পাৰি। তো আপুনি যেনেকৈ সুবিধা হয় আপুনি তাক কৰিব পাৰে। আপুনি সেইখিনি অনলাইনত কেনেকৈ এপ্লাই কৰিব, আপোনাৰ যিখিনি ফৰ্ম আছে সেইখিনি আপুনি স্কেন কৰি আপলোড কৰিব লাগিব যিটো ৱেবছাইট আছে। তো যিখিনি আপুনি আপলোড কৰিলে বা যি আপলোড কৰিলে, তো আপলোড কৰাৰ পিছত আপুনি এখন ৰিচিপ্ট পাব। সেই ৰিচিপ্টটোত এটা এপ্লিকেণ্ট নম্বৰ থাকিব, যিটো নম্বৰৰ সহায়ত আপোনাৰ বাকী কামখিনি হ'ব বা বাকী কামখিনি আপুনি কৰিব পাৰিব। তো এতিয়া আপুনি গম পালে এইখিনি কথা। তো তাৰপিছত আপুনি কি কৰিব, যেতিয়া আপুনি আপলোড কৰিলে, আপলোড কৰাৰ পিছত আপোনাৰ যিখিনি ফৰ্ম আছে, যিখিনি অৰিজিনেল ফৰ্ম আছে, তো সেইখিনি পাৰিলে আপুনি এবাৰ ফটো ষ্টেট কৰি ৰাখক, বা সেইখিনি তেতিয়া নকৰিলেও পিছত কৰিব। মই কেতিয়া কৰিব লাগে কৈ আছোঁ। তো চাওক, আপুনি যিখিনি পালে, তো সেইখিনি পোৱাৰ পিছত আপুনি এখন ৰিচিপ্ট পালে। তো সেই ৰিচিপ্টখন, আপোনাৰ ফৰ্মখিনি, আপোনাৰ যিখিনি ডকুমেণ্টছ আছে, তো গোটেইবিলাক বস্তু আপুনি একেলগে পিন মাৰি, একেলগে লগ কৰি আপুনি দ্বিতীয় ছাৰৰ তাত যাব লাগিব বা দ্বিতীয় অফিচৰ ভিতৰত যাব লাগিব। তো অফিচত যোৱাৰ পিছত আপোনাক দ্বিতীয় ছাৰে তাত চহী কৰিব লাগিব, MBA ছাৰৰ থাকিব, এইবিলাক যিখিনি অফিচৰ ভিতৰৰ কাম থাকে। তো সেইখিনি আপুনি কৰি উঠি চবখিনি হোৱাৰ পিছত ফৰ্মখন জমা নিদিয়াৰ আগতে আপুনি কি কৰিব, আপোনাৰ যিটো এপ্লিকেণ্ট নম্বৰৰ ৰিচিপ্ট পাব, আপোনাৰ যিখিনি ডকুমেণ্টছ আছে দ্বিতীয় ছাৰে চহী কৰিছে তাত, তো সেইখিনি আপোনাৰ লগত যিখিনি আছে, এপ্লিকেণ্ট নম্বৰৰ ৰিচিপ্ট হওক, আপুনি দ্বিতীয় ছাৰে চহী কৰাৰ কাগজখিনি চব পাৰিলে সকলোবিলাক এবাৰ ফটো ষ্টেট কৰি ৰাখি থ'ব। কিয়নো কেতিয়াবা যদি কিবা কাৰণত আপোনাৰ কাগজখন, ধৰক আপুনি ঘৰত আজি লৈ যাব লাগিল, তো ঘৰতে যদি হেৰাই যায় বা ঘৰতে কিবা কাৰণত বেয়া হৈ যায়, তো তেতিয়া আপুনি সেই এপ্লিকেণ্ট নম্বৰৰ যিখিনি ফটো ষ্টেট কৰি ৰাখিছে বা যিখিনি আপুনি ফটো ষ্টেট কৰি ৰাখিছে ছাৰে চহী কৰাৰ পিছত, তো সেইখিনি বস্তুৰে আপুনি পিছৰ কামখিনি কৰিবলৈ সহজ হ'ব। তো জমা দিয়াৰ আগত এইখিনি কাম কৰি তাৰপিছত আপুনি জমা দি আহিব। যদি জমা দিয়াৰ পিছতো কেতিয়াবা যদি দ্বিতীয় অফিচত বা কিবা কাৰণত কিবা এটা অঘটন হৈ যায়, তো কি হয় এইটো মই আপোনালোকক নকওঁ, কিবা এটা কাৰণত কিবা হৈ গ'ল, ধৰা আপোনাৰ লাইচেন্সৰ কাগজখিনি আপুনি বিচাৰি পোৱা নাই, কোনোবা এটা ফাইলৰ আছে, তো তেতিয়া আপোনাৰ লগত যিখিনি ডকুমেণ্টছ আছে, যিখিনি আপুনি ফটো ষ্টেট কৰি ৰাখিছে, সেইখিনিৰে আপুনি কামখিনি কৰিবলৈ সহজ পাব। তো সেইকাৰণে আপুনি এইখিনি কাম ফটো ষ্টেট কৰি সকলোবিলাক কৰি আপোনাৰ যিটো অৰিজিনেল কপি আছে সেইটো আপুনি দ্বিতীয় অফিচত জমা দি আহিব। জমা দি অহাৰ পিছত আৰু ফ্ৰেণ্ড, যেতিয়া আপুনি অনলাইন কৰিব, তো চৰি মই এইটো ক'ব পাহৰি গৈছিলোঁ, অনলাইন কৰাৰ সময়ত আপুনি এটা মোবাইল নম্বৰ দিব। সেই মোবাইল নম্বৰটোত আপোনাৰ মেছেজ আহিব। সেই মোবাইল নম্বৰটো আপোনাৰ লাইচেন্সখনৰ লগত লিংক হৈ থাকি যাব। তো সেই মোবাইল নম্বৰটো দিওঁতে কিন্তু সাৱধান, যাতে আপুনি এটা ভালকৈ নম্বৰ দিয়ে, যিটো নম্বৰ আপুনি চেঞ্জ নকৰে, যিটো নম্বৰ আপুনি ভালদৰে ৰাখে, বা আপোনাক যিটো নম্বৰত পায় বা আপুনি OTP আহিলে গম পায়, আপোনাৰ মেছেজ আহিলে গম পায়। তো এইখিনি গম পালে, এতিয়ালৈকে কাগজখিনি ডকুমেণ্টছখিনি জমা দিলে, মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰিলে, চবখিনি গম পালে। তো যেতিয়া আপুনি এইখিনি জমা দি আহি আপুনি ঘৰত গুচি আহক, আৰু আপোনাৰ তাত একো কাম নাই। তো তাৰপিছত আপুনি লাইচেন্সখন কেনেকৈ পাব চাওক, আপোনাৰ যিটো মোবাইল নম্বৰ দিছে, আপুনি যিটো মোবাইল নম্বৰ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছে, তো সেই নম্বৰটোত এটা মেছেজ আহিব কি আপোনাৰ লাইচেন্সখন হৈছে। তাত আপোনাৰ লাৰ্নাৰ লাইচেন্সখনৰ আপোনাৰ এটা নম্বৰ আহিব, লাৰ্নাৰ লাইচেন্সৰ নম্বৰ, আৰু আপোনাৰ এপ্লিকেণ্ট নম্বৰ যিটো আছে, তো সেই নম্বৰটো থাকিব। তো এইখিনি এনেকৈ হোৱাৰ পিছত আপোনাৰ এটা মেছেজ আহিব, যিটো মেছেজ আহিলে আপুনি গম পাই যাব আপোনাৰ লাইচেন্সখন হৈছে, আপোনাৰ লাৰ্নাৰ লাইচেন্সখন হৈছে। তো এনেকৈ লাৰ্নাৰ লাইচেন্স হোৱাৰ পিছত আপুনি তাৰে এমাহৰ পিছত আপুনি ফাইনেল লাইচেন্স এপ্লাই কৰিব যাব পাৰিব। বা আপোনাৰ এনেকৈ যেতিয়া লাইচেন্সখন হোৱাৰ পিছত আপুনি তাক উলিয়াই ল'ব, অনলাইনত আপুনি উলিয়াই ল'ব পাৰে। অনলাইনত আপুনি উলিয়াই লৈ এমাহ পিছত আপুনি ফাইনেল লাইচেন্সৰ বাবে এপ্লাই কৰিব যাব। তো এতিয়া আপুনি গম পালে
আপুনি লাইচেন্সখন কেনেকৈ পাব এইখিনি কৰি ডকুমেণ্টছখিনি জমা দিয়াৰ পিছত আপোনাৰ মোবাইলত মেছেজ আহিব আপোনাৰ লাৰ্ণাৰ লাইচেন্সখন হৈছে হোৱাৰ পিছত আপুনি যিটো লাৰ্ণাৰ লাইচেন্স নম্বৰ আছে বা যিটো এপ্লিকেণ্ট নম্বৰ আছে সেইটো নম্বৰৰ সহায়ত আপুনি অনলাইনতে আপুনি আপোনাৰ লাইচেন্সখন উলিয়াই ল'ব পাৰিব তো এনেকৈ আপুনি এইখিনি কৰি আপুনি লাৰ্ণাৰ লাইচেন্সখন পাব তো ফ্ৰেণ্ড এতিয়া হয়তো আপুনি গোটেইখিনি কথা ভালদৰে বুজি পালে তো ফ্ৰেণ্ড যদি গোটেইখিনি কথা বুজি পালে বা ভিডিঅ'টো ভাল লাগিছে তো প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিব যদি আপোনাৰ এনেকুৱা ধৰণৰ ফ্ৰেণ্ড আছে যিসকলে এইখিনি কথা জানিব বিচাৰে পাৰিলে তেখেতসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মোৰ চেনেলত যদি আপুনি প্ৰথমবাৰৰ বাবে আহিছে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব কিয়নো মই আপোনাৰ লগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহি থাকিম তো ফ্ৰেণ্ড বাছ আজিলৈ মানে মই লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ভালদৰে গাড়ী চলাব গাড়ী চলোৱা সময়ত ছিট বেল্ট ব্যৱহাৰ কৰি ট্ৰাফিক নিয়ম মানি চলিব তো ফ্ৰেণ্ড বাছ আজিলৈ ইমানেই